যাৰ লগত তুমি আজি বন্ধুত্ব সৃষ্টি কৰিছা সেইসকল আচলতে তোমাৰ বন্ধু নহয়। মই বিচাৰো তুমি এবাৰ ডিপলি ভাবি চোৱা এই বন্ধুবোৰে তোমাক টানি ওপৰলৈ উঠাই আছে নে ঠেলি তলত নমাই আছে। এই বন্ধুবোৰে তোমাক আগুৱাই যোৱাত সাহায্য কৰিছে নে এই বন্ধুবোৰৰ বাবে তুমি আগুৱাই যাব পৰা নাই। কোনো স্পেচিয়ালি তোমাৰ মাজত আছে, মই সেইটো জানো কাৰণ তুমি মোৰ প্ৰতিটো ভিডিঅ' চোৱা। কিন্তু মই ভাবোঁ তোমাৰ ওচৰে পাজৰে যিসকলে আছে যাৰ লগত তুমি আজি সময় পাৰ কৰিছা সেইবিলাকৰ বেছিভাগেই কোনোবা নহয় কোনোবা স্বাৰ্থৰ কাৰণে তোমাক সময় দি আছে। ইয়াৰ আগতে মোৰ জীৱনত বহুতো বন্ধু আহিছিল, সেইসকলে মোৰ লগত ভাল সম্পৰ্ক কৰিছিল, সেই বন্ধুবোৰে মোৰ লগত ঘনিষ্ঠ সম্পৰ্ক কৰিছিল, এই বন্ধুবোৰৰ চাহিদা অনুযায়ী মোক ব্যৱহাৰ কৰিছিল। আনকি এইসকলৰ প্ৰয়োজনীয় কামটো শেষ হৈ গ'লে মোক এৰি থৈ গুচি গৈছে। সেইকাৰণে তোমাৰ ওচৰে পাজৰে সকলোকে ফ্ৰেণ্ড নাভাবিবা। ফ্ৰেণ্ড এই শব্দটো আহিছে ইউৰোপিয়ান এটা শব্দৰ পৰা। ফ্ৰেণ্ড যাৰ নাম ভাল পোৱা, কিন্তু ইয়াৰ বেছিভাগেই তোমাক ভাল নাপায়। এই বন্ধুবোৰে তোমাৰ মেণ্টেলিটি নহয়, মেণ্টেলিটি যি শব্দটো পজিটিভলিৰে ভৰপূৰ্ণ কিন্তু ইয়াৰ বেছিভাগেই নেগেটিভলিৰে ভৰপূৰ্ণ। এই বন্ধুবোৰে তোমাক কোনো সহায় নকৰে স্বাৰ্থ অবিহনে। ফেক ফ্ৰেণ্ড এই বন্ধুবোৰে ছাৰ নিচিনা, এই বন্ধুবোৰে তোমাক উজ্জ্বল সময়ত তোমাৰ লগত থাকে কিন্তু এই বন্ধুবোৰে অদৃশ্য হৈ যায় তোমাৰ অন্ধকাৰ সময়ত। মই তোমাক এইটো কথা বুজাব বিচাৰো, এটা ফেক ফ্ৰেণ্ডৰ লগত লাইটেৰে ভৰা ৰাস্তাত চলাতকৈ বেটাৰ তুমি অকলে চলা। হ'ব পাৰে সেইটো ৰাস্তা অলপ অন্ধকাৰ। কোনো শত্ৰুৰ মুখামুখি হোৱা আৰু তোমাৰ ফেক ফ্ৰেণ্ডৰ আহি তোমাৰ লগত চলা, এই দুয়োটাৰ মাজত কোনো পাৰ্থক্য নাই। চোৱা, কিছু সময় আনন্দ অনুভৱ হয় এইসকলৰ লগত চলিলে, টাইম পাছ, আড্ডা এইবোৰ, কিন্তু এইবিলাকৰ কোনো মানে নাই। যেতিয়া সময় বেয়া চলি থাকে তেতিয়া কাকো নোপোৱা। সকলোৱে তোমাৰ লগত চলিব বিচাৰে যিমান সময় তুমি গাড়ী চলাই থাকা, কিন্তু যেতিয়া তোমাৰ গাড়ী ব্ৰেক ডাউন হ'ব তেতিয়া তুমি অকলশৰীয়া হৈ পৰিবা। মই তোমাক বন্ধুত্ব কৰিব মানা কৰা নাই, কিন্তু তোমাৰ লাইফৰ গ্ৰথ ডিপেণ্ড কৰিব কেৱল দুটা কথাৰ ওপৰত, যাৰ লগত তুমি আজি চলি আছা আৰু যিবোৰ অডিঅ' ভিডিঅ' তুমি আজি চাইছা। তুমি তোমাৰ লাইফৰ গ্ৰথক নষ্ট নকৰিবা কিছুমান ভুল মানুহৰ লগত চলি। মই আকৌ কৈ আছো, তোমাৰ বাবে তোমাৰ ভিতৰত এটা গিফ্ট আছে, তোমাৰ ভিতৰত তোমাকে এই সময়তেই বিচাৰি উলিয়াব লাগিব, কাৰণ এই সময়টো গুচি গ'লে আৰু কোনোদিনো সময় নোপোৱা। তুমি যিমান সময় নষ্ট কৰিবা এই বন্ধুসকলৰ পিছত তুমি সিমান সময়লৈকে বিচাৰি নোপোৱা তোমাৰ ছাকচেছ। তোমাৰ ভিতৰতেই আছে তোমাৰ গিফ্ট। নিশ্চয় তুমি এতিয়া ভাবিবা এইবোৰ কোনো নহয়, এইবোৰ এটা কথা হ'ল, এই বন্ধুবোৰে মোৰ ওপৰত কোনো ইফেক্ট পেলাব নোৱাৰে। অ'কে, ঠিক আছে, কিন্তু এতিয়া মোৰ এটা প্ৰশ্নৰ উত্তৰ দিবা, যিকোনো সময়ত এনাৰ্জেটিক আৰু পজিটিভ থকাৰ সহজ উপায় কি? তুমি এনে কিছুমান মানুহৰ লগত কটোৱা যাৰ মাইণ্ডছেট নেগেটিভ, এম আই ৰাইট? যি বন্ধুবোৰে তোমাৰ লগত বন্ধুত্ব সৃষ্টি কৰিছে সেইটো কোনো ৰিজন নে ছিজন নে লাইফ টাইম? আজিৰ পৰা সেই সকল ফ্ৰেণ্ড যিবিলাক আছে সেইসকলৰ ছিজন শেষ, এণ্ড নাও ইজ ইউৰ ছিজন। তুমি নিজকে প্ৰস্তুত কৰা, তুমি নিজকে গ্ৰোথ কৰা, তুমি হোৱা একজেক্টলি যিটো তুমি সকলো সময়তে ভাবা। এইটো ভিডিঅ' কেনেকুৱা লাগিল নাজানো, মনত বহু কথা আছিল, বহু কথা জমা হৈ আছিল, সেইকাৰণেই তোমালোকক এই কথাবোৰ শ্বেয়াৰ কৰিলোঁ। তোমাৰ মনত যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট বক্সত জনাবা। থেংক ইউ, চি ইউ ৱাচিং এ নেক্সট ভিডিঅ', বাই বাই।